কৈছে তেখেতে আমি অলৰেডি সেইটো কথা জানো যে BPF দলে যোৱা বছৰে বছৰে তেখেতসকলে এটা সুবিধাবাদী ৰাজনীতি কৰিছে। এইবাৰো এটা সুবিধাবাদী ৰাজনীতি কৰিবলৈ তেখেতসকলে যোজা কৰিছে আৰু এইটোৱে হ'ল অহা নিৰ্বাচনত কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিত তেখেতসকলে UPPL প্ৰাৰ্থীক সহায় কৰিব বুলি কথা কৈছে আৰু সেনেধৰণৰে এতিয়া সমগ্ৰ বিটিআৰত যিহেতু উন্নয়নৰ আগফালে আমি আগবাঢ়ি আছোঁ, গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াদেৱেও এই সময়ত আশা কৰিছে যে এইবাৰ ওদালগুৰি বা কোকৰাঝাৰত আমি UPPL সমৰ্থন দিম বুলি তেনেধৰণৰ কথা আছে। তেখেতে সদায় মানুহক মিছা মাত মাতি আহি আছে। এতিয়া তেখেতৰ যিহেতু মানে ৰাজনৈতিকভাৱে খুব জুৰুলা অৱস্থা, এইকাৰণে মানুহৰ এটা ষ্টেণ্ড দিয়াৰ কাৰণে এটা চমক দিয়াৰ কাৰণে তেখেতে খোজকাঢ়ি ফুৰিছে আৰু জাগাই জাগাই মিটিং মাতি ফুৰিছে। আৰু মই সেইটো কথাহে মানে স্পষ্ট কৰিব খুজিছোঁ যে যিমান আমাৰ বিটিআৰৰ দল সংগঠন বা যিমান মানে আমাৰ সৰু সৰু দলবিলাক আছে, তেখেতসকলে তেখেতৰ কথাটো মুঠে মানে নামানিব, কাৰণ তেখেতে আহি পেলাই আমাৰ UPPL দলকে ছাপোৰ্ট কৰিব। অহা লোকসভা ইলেকশ্যনত তেখেতে সেই কথা বাৰ্তাবিলাক আমাৰ চলি আছে। গতিকে যিমানে তেখেতে কৰক, আমাৰ এই সময়ৰ মানুহৰ বহুত গৰম, বতৰ বহুত গৰম আৰু এই সময়ত ধান ৰোৱা সময়, এইটো সময়ত তেখেতে মিছা ধৰণৰ ৰাজনীতি কৰা, এটা কমেডিয়ান টাইপৰ ৰাজনীতিক মানুহক মানে যুগে যুগে ঠগাই আহে তাৰ এটা ৰাজনীতিক আৰু মানে এটা জাতিৰ লগত সংঘাত কৰি পেলাই ৰাজনীতি কৰা তেখেতৰ মানে এটা প্ৰিন্সিপাল। ঠিক তেনেকুৱা মন্দিৰে আৰু কেতিয়াবা সেই মছজিদত আৰু কেতিয়াবা আমি নাগপুৰত ক'ৰবাত মানে ভৰিত ধৰা আমি দেখা পাওঁ। গতিকে তেখেতৰ ৰাজনীতিকটো খুব সক্ৰিয়, একদম মানে ঘৃণনীয় এটা ৰাজনীতিক। আৰু মই এইকাৰণে স্পষ্টকৈ কৈছোঁ, যিমানে ৰাজনীতি নকৰক কিয় অহা নিৰ্বাচনত UPPLক তেখেতসকলে সমৰ্থন দিব, সেইটোৱে স্পষ্ট কথা। সেই ক্ষেত্ৰত মই সেইটোৱে কথা ক'ম যে মছলপুৰত মই আগতে কৈছিলোঁ আমাৰ ইয়াতে এটা পচা আলু কেইটামান আছিলে। সেই পচা আলুবিলাকে সদায় মানে গোন্ধ পেলাই আছিলে। গতিকে আমি কেইদিনমান আগতে সেই পচা আলুবিলাকক আমি ধূলি মাৰি পেলাই দিছিলোঁ। এতিয়া আৰু BPFৰ যিহেতু এটা শূন্য হৈ আছে, গতিকে সেই পচা আলুবিলাকক লৈ পেলাই মানুহৰ আগত গন্ধ শুঙাই ফুৰি আছে। গতিকে সেই সময়ত অঞ্চুমী ডাঙৰীয়া নিজে আছিলে আৰু এই সময়ত কি ধৰণৰ মানে কি এটা আক্ৰমণ হৈ গ'ল, সেই পৰিৱেশটো আমি সকলোৱে জানো। আমি থানাহাত এজাহাৰ দিছোঁ, তেখেতসকলৰ 5-6জন ব্যক্তিয়ে আমাৰ ব্যক্তিবিলাকক আক্ৰমণ কৰিছে। গতিকে আমি সকীয়াই দিছোঁ যে তেনেধৰণৰ আৰু দ্বিতীয়বাৰ যাতে নকৰক, কাৰণ এই সময় খেতিৰ সময়, বাৰ কৈছোঁ এই সময়টো খুব গৰমৰ সময়। গতিকে ৰাজনীতিটো ইমান তললৈ যাব নালাগে য'ত নেকি মানুহক কাম কৰাৰ পৰা বিৰত থৈ তেনেধৰণৰ মিছা মাতবিলাক যাতে নামাতে, সেইটো আমি আগতেও বাৰ কৈছোঁ। এইবাৰো মই আমাৰ মছলপুৰ সমষ্টি হয় নহয়, সমগ্ৰ বিটিআৰত তেনেধৰণৰ ৰাজনীতিকৰ পৰা বিৰত ৰখাৰ কাৰণে মই আহ্বান কৰিছোঁ। पायनिर एकाडेमि बरमायाव HS फार्स्ट इयारनि मुं थिसननाया सोलिगासिनो दं। पायनिर एकाडेमि बरमायाव HS फार्स्ट इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं। गुनगोनां सोलोंथाइखौ लानो थाखाय पायनिर एकाडेमि बरमायाव HS फार्स्ट इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन। पायनिर एकाडेमि बरमायाव आलादायै नीट आरो JEE नि कचिंबो होफानाय जायो। पायनिर एकाडेमि बरमायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं। बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073 7576020620 नङाब्ला www.pioneeracademyborma.organization आरो pioneeracademyborma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन।